নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে স্মাৰ্ট অসম ইউটিউব চেনেল। বন্ধুসকল, আজিৰ ভিডিঅ'ত আপোনালোকে জানিব যে ফেমিলি পেঞ্চন আৰম্ভ কৰিবলৈ বেংকলৈ এখন আবেদন কেনেকৈ লিখিব। বন্ধুসকল, তাৰ কাৰণে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাই থাকক। বন্ধুসকল, সাধাৰণতে যেতিয়া এজন চৰকাৰী চাকৰিয়াল বা চৰকাৰী পেঞ্চনাৰৰ মৃত্যু হয় তেতিয়া তেখেতৰ পত্নীক ফেমিলি পেঞ্চন পাৰিবাৰিক পেঞ্চন প্ৰদান কৰা হয়। এই পাৰিবাৰিক পেঞ্চন প্ৰদান কৰাৰ কাৰণে বেংকলৈ এখন লেটাৰ লিখিব লাগে ফেমিলি পেঞ্চন যাৰ নামত বিচাৰিছে তেওঁ। তো এই লেটাৰখন আপোনালোকে কেনেকৈ লিখিব তাৰ ওপৰত ভিডিঅ' অলৰেডি মোৰ চেনেলত দি থোৱা আছে। এইটো ভিডিঅ' চাওক, ফেমিলি পেঞ্চন পাবৰ কাৰণে বেংকলৈ আবেদন লিখক এনেকৈ। এই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে। ইয়াত মই অসমীয়াত কেনেকৈ আবেদন লিখিব সেটা দেখুওৱা আছে। আজিৰ ভিডিঅ'ত আপোনালোকে জানিব কেনেকৈ যদিহে আপোনালোকৰ ফেমিলি পেঞ্চনাৰগৰাকীৰ হাজবেণ্ডৰ লগত জইণ্ট একাউণ্ট থাকে। ধৰি লওক হাজবেণ্ড আৰু ৱাইফৰ জইণ্ট একাউণ্ট আছে আৰু হাজবেণ্ড পেঞ্চনাৰ হয়, তেখেতৰ মৃত্যু হ'ল, তাৰপিছত তেখেতৰ পত্নীয়ে ফেমিলি পেঞ্চন পাব। গতিকে এই জইণ্ট একাউণ্ট থাকিলে কেনেকৈ বেংকলৈ আবেদন লিখিব, যদিহে জইণ্ট একাউণ্ট নাথাকে তেতিয়া কেনেকৈ আবেদন লিখিব তাৰ ওপৰত অলৰেডি এই ভিডিঅ'টো আপোনালোকে চাব পাৰে। তো বন্ধুসকল, আবেদনখন চাওক। এই আবেদনখন চাব পাৰে। ইয়াত আছে চাওক, ড্ৰাফ্ট লেটাৰ ফৰ ফেমিলি পেঞ্চন। ইয়াত দেখিছে লিখা আছে প্ৰথমতে ফ্ৰম। ইয়াত আপোনালোকৰ নেমটো লিখিব যাৰ নামত ফেমিলি পেঞ্চন ষ্টাৰ্ট কৰিবলৈ বিচাৰিছে। ইয়াত তেখেতৰ নামটো লিখিব, এড্ৰেছ লিখিব, মোবাইল নাম্বাৰ লিখিব, ইমেইল ID লিখিব আৰু ডেটটো দিব। তাৰপিছত ইয়াত আছে চাওক টু দ্য বেংক মেনেজাৰ, আৰু তেখেতৰ যোনটো বেংকত হাজবেণ্ডৰ জইণ্ট একাউণ্ট আছিলে সেই বেংকটোৰ সম্পূৰ্ণ ডিটেইল লিখিব, এড্ৰেছ লিখিব। তলত আছে চাওক ছাৰ মেডাম, ইয়াত ছাবজেক্ট মানে বিষয়টো। ইয়াত আছে চাওক গ্ৰাণ্ট অফ ফেমিলি পেঞ্চন অন ডিমাইজ অফ পেঞ্চনাৰ। ইয়াত চাওক 1 নম্বৰতে আছে ৰিফাৰেঞ্চ আৱাৰ জইণ্ট পেঞ্চন SB একাউণ্ট নাম্বাৰ। ইয়াত এই একাউণ্ট নাম্বাৰটো আপোনালোকে লিখি দিব। ইয়াত আছে চাওক হেল্প উইথ ইয়ৰ বেংক, যোনটো একাউণ্ট নাম্বাৰ যোনটো বেংকৰ জৰিয়তে পেঞ্চনাৰগৰাকীয়ে মেইন পেঞ্চনাৰগৰাকীয়ে পেঞ্চন লাভ কৰি আছিলে সেই পেঞ্চনাৰগৰাকী ইয়াত আপোনালোকে একাউণ্ট নাম্বাৰটো লিখি দিব। তাৰপিছত আছে চাওক আই ৰিগ্ৰেট টু ইনফৰ্ম ইউ ডেট মাই হাজবেণ্ড, কিয়নো এইখন এপ্লিকেশ্যন তেখেতৰ পত্নীয়ে বেংকত ছাবমিট কৰিব, গতিকে ইয়াত সেইকাৰণে হাজবেণ্ড বুলি আছে। আৰু ইয়াত যোনটো P নম্বৰ আছে সেইটো হৈছে PPO নাম্বাৰ। তেখেতৰ PPO বুকখনতে আপোনালোকে PPO নাম্বাৰটো পাব। ইয়াত PPO নম্বৰ লিখিব আৰু তেখেতে কি পোষ্টত আছিলে সেই ৰেংকটো ইয়াত লিখি দিব। তাৰপিছত তেখেতৰ নামটো লিখিব আৰু লিখাৰ পিছত ইয়াত আছে চাওক হেজ এক্সপায়াৰ্ড অন, কিমান তাৰিখে তেখেতৰ মৃত্যু হৈছিলে ইয়াত লিখিব, এট ক'ত হৈছিলে সেই জেগাখিনিৰ নাম লিখিব। তাৰপিছত ডিউ টু, কিহৰ কাৰণে মৃত্যু হৈছিলে সেইখিনি লিখিব। আৰু ইয়াত চাওক আছে হিজ ডেথ চাৰ্টিফিকেট ইছ্যুড বাই, তেখেতৰ ডেথ চাৰ্টিফিকেটখন কোনটো ডিপাৰ্টমেণ্টে ইছ্যু কৰিছে, কোনখন হস্পিটালে ইছ্যু কৰিছে সেইটো লিখিব আৰু ডেটটো লিখিব ইছ্যু কৰাৰ। ইজ এনক্ল'জ ফৰ ৰেডি ৰিফাৰেঞ্চ। তো এই এপ্লিকেশ্যন ফৰ্মখনৰ লগতে আপোনালোকে ডেথ চাৰ্টিফিকেটৰ কপিখনো এনক্ল'জ কৰি দিব লাগিব। 3 নম্বৰত চাওক ইয়াত লিখা আছে হি ৱাজ ড্ৰয়িং হিজ পেঞ্চন থ্ৰু ইয়ৰ বেংক, You are therefore requested to kindly stop the payment of his pension with effect from, ইয়াত তেখেতে যে তাৰিখে ঢুকাইছিলে সেই তাৰিখটো লিখি দিব। And commence payment of family pension applicable to me through the same pension SBI account number, তো এইটো একাউণ্ট নাম্বাৰটো লিখিব, পেঞ্চন যোনটো তেখেতে পাই আছিলে লাভ কৰি আছিলে তাৰ একাউণ্ট নাম্বাৰটো লিখি দিব, হেল্ড উইথ ইয়ৰ বেংক। তাৰপিছত ইয়াত লিখিছে চাওক 4 নম্বৰত ইউ আৰ ৰিকুৱেষ্টেড টু ফৰৱাৰ্ড দেট attested copy of this letter along with copy of the death certificate to your CPPC for early commencement of family pension। তো এই এপ্লিকেশ্যনখনত 4 নম্বৰ পইণ্টত লিখি দিয়া আছে যে আপোনালোকে বেংকলৈ যে CPPCলৈ অতি সোনকালে এই লেটাৰখনৰ সৈতে ডেথ চাৰ্টিফিকেটখন চেণ্ড কৰে যেন, এই বুলি লাষ্টত 4 নম্বৰটোত অপশ্যনত লিখা আছে, কাৰণ CPPCয়েহে পেঞ্চনটো ইছ্যু কৰি দিব ফেমিলি পেঞ্চনটো। তো সেই একাউণ্টটোতে আপোনালোকে জইণ্ট একাউণ্টটোতে ফেমিলি পেঞ্চন ইছ্যু হৈ যায়। আৰু লাষ্টত ইয়ৰ ফেইথফুল ছিগনেচাৰটো দি পেলাই তেখেতৰ নামটো লিখি দিব আৰু সম্পূৰ্ণ এড্ৰেছটো লিখি দিব। আৰু ইয়াৰ লগতে আপোনালোকে ফৰ্ম 14 ফৰ্ম 12 ছাবমিট কৰিব লাগিব আৰু ডেথ চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব আৰু আধাৰ কাৰ্ড পেন কাৰ্ড যি আছে সকলো ডকুমেণ্ট ইয়াৰ লগত এনক্ল'জ কৰি পেলাই আপোনালোকে বেংকত গৈ দি আহিব। আৰু বেংকে এমাহৰ পৰা 2 মাহৰ ভিতৰত আপোনালোকৰ এই জইণ্ট একাউণ্ট যদিহে আছে তেতিয়াহ'লে ফেমিলি পেঞ্চন ষ্টাৰ্ট কৰি দিব। আৰু যদিহে পেঞ্চনাৰগৰাকীৰ হাজবেণ্ডৰ লগত জইণ্ট একাউণ্ট নাথাকে তেতিয়াহ'লেও ইয়াৰ প্ৰচেছ বেলেগ, অলৰেডি ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে তেতিয়া কেনেধৰণে হয়। তেতিয়া অলপ দিন টাইম বেছি লাগে, কিন্তু যদিহে জইণ্ট একাউণ্ট আছে তেতিয়াহ'লে এমাহৰ ভিতৰতে ফেমিলি পেঞ্চন ষ্টাৰ্ট হৈ যায়।
তো বন্ধুসকল আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে তেন্তে হ'লে এটা লাইক কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে চাই থাকিব স্মাৰ্ট অসম ইউটিউব চেনেল ধন্যবাদ জয় আই অসম